আমি এইখন গাঁৱত আহিছোঁ ইয়াতে বোলে দেৱতা আছে বহুত ওচৰ চুবুৰীয়া মানুহ ইয়াতে মানে দিনতো মানে আহিব নোৱাৰে এনেকুৱা জাগা ইমান ভয়ংকৰ জাগা আমি এইখিনিত আহিছোঁ আৰু আমি এই ঠাইত আহিছোঁ আজি আমি বেছ সাধু বাবাক লগত লৈ আহিছোঁ যে সাধু বাবা এনেকুৱা মানে কৈছে যে এইখন দেৱতাটো ধৰি আমাৰ সাধু বাবাই মানে কেট কৰি ল'ব আৰু এইখিনি ঠাইৰ মানুহ মানে বহুত শান্তিৰে মানে থাকিব পাৰিব বুলি আমি আশা কৰোঁ এতিয়া আহক ৰাইজ আমাৰ এই ভিডিঅ'খন চাওক আপোনালোকে চাই কিনে বহুত মানে হেৰি পাব মজা পাব আৰু এইখন ভিডিঅ'টো চাওক আমি মানে আজি আত্মাক মানে আমি কেট কৰিম আমাৰ সাধু বাবা মানে কেট কৰিব আপোনালোকেও চাওক আমিও চাম সাধু বাবাই কেনেকুৱা ধৰে এইখন আপোনালোকেও চাওক আৰু আমিও চাওঁ আহক আমাৰ লগত থাকক তাৰ কাৰণে আমাৰ এই ভিডিঅ' লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰক কিয় আহা ভিডিঅ' সোপা আপোনালোকে সকলো আগত পাব ছাবস্ক্ৰাইব কৰিলে আপোনালোকে এই ভিডিঅ' যিমানবোৰ ভিডিঅ' হয় আপোনালোকৰ তাতে আগত যাব আহক আমি ভিতৰলৈ সোমাইছোঁ আমাৰ বাবা বৰ্তমান ভিডিঅ' কৰি না আমি ভিতৰলৈ সোমাই আহিছোঁ এইটো ইমান পুৰণীয়া ইমান জংঘল মানে এনেকুৱা জাগা মানে আপুনি ক'বই নোৱাৰিব এনেকুৱা জংঘল জাগা এইটো যেন ভয়ংকৰ জাগা এতিয়া আমাৰ সাধু বাবা আহিছে সাধু বাবাই কি কৰে এতিয়া কেনেকুৱা কি নিয়ম নীতিবিলাক আছে আপোনালোকক চাব পাৰিব আপোনালোকে আমাৰ লগত থাকক আপোনালোকে সকলো বস্তু চাব পাৰিব আমাৰ সাধু বাবাই এতিয়া কি কৰে মানে আপোনালোকে সকলো বস্তুবোৰ চাব পাৰিব এইখিনিত আমাৰ সাধু বাবাই কি কৰি আছে নিয়ম নীতিগিলান আপোনালোকে চাব কেনেকুৱা নিয়ম নীতিগিলান কৰে নিয়ম নীতিগিলান চাব ইয়াতে কেনেকুৱা কি কৰি আছে সাধু বাবাই এতিয়া চাব সাধু বাবা ইয়াতে কেনেকুৱা নিয়ম গিলান কৰি আছে চাওক ইমান ভয়ংকৰ জাগা ইয়াতে কমচে কম 20-25 বছৰ হৈ গৈছেগৈ এই ঠাইখন মানুহে কাম কাজ নকৰে হা মানে এনেকুৱাভাৱে বন্ধ হৈ আছে এইটো মানে বিৰাট ভয়ংকৰ জাগা একদম মানে ভয়ংকৰ জাগা সাধু বাবাক ভালকে চাব সাধু বাবাই নিয়মখিনি পালন কৰিব আপোনালোকে চাওক মানে এনেকুৱা জাগা মানে বিৰাট ভয়ংকৰ জাগা ইয়াতে বোলে বহুত মানে আত্মা আছে বুলি কিনে ইয়াৰ স্থানীয় মানুহে আমাক জনায় যে ইয়াতে মানে আত্মা আছে দিনতো মানুহ আহিব নোৱাৰে আপোনালোকে চাওক এই ভিডিঅ'খন চাওক আমি এতিয়া ৰাতি 12:15 মানে আমি এই কাৰণে ৰাতি কৰিছোঁ মানে সোনকালেতো আত্মাগিলান দেখা নাযায় সেইকাৰণে আমি আহিছোঁ যে আমি ৰাতি 12টাৰ পিছত মানে আত্মাবোৰ ওলাই আমি এনেকুৱা শুনিছোঁ আৰু আমাৰ আজি আমি ইয়াতে আহিছোঁ ইমান পুৰণীয়া ঠাই বন্ধ হৈ আছে কাম মানুহে কৰিব পৰা নাই আজি আমি আমাৰ সাধু বাবাক কথা পাতিছিলোঁ ইয়াতে আমাৰ গাঁৱৰ মানুহ মানে কৈছিল যে ইয়াতে মানে আত্মাবোৰ মানে আহি কিনে জাগা লৈ লৈছে ইয়াতে বহুত মানুহবোৰো খাইছে মানে এনেকুৱা মানুহ মানে ইয়াতে দিনতো মানে আহিব নোৱাৰে যদি গৰু ছাগলী কিবা আহি কিনে যদি সোমাই যদি ইয়াতে ওলাব নোৱাৰে আপোনালোকে টাইম চাওক মানে আমি আত্মা সাধু বাবাক কোৱাৰ নিচিনা মতো আত্মা ধৰিব আহিলে মানে 12টাৰ পিছত হ'ব লাগে এইটো আপোনালোকে টাইম চাই লওক 12:22 এতিয়া হৈছে তাৰ কাৰণে আপোনালোকে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক লাইক কৰক কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰক কিয় নিতু ভিডিঅ'গিলান আপোনালোকৰ তাতে আকৌ পাব আমাৰ এতিয়া চাওক যোনজন আমাৰ গাঁৱৰ ল'ৰা মানে আমাক খবৰ দিছিল সেইজন ল'ৰা মানে আমাৰ লগত আছে তেখেতে এতিয়া ক'ব আপোনালোকে ভালকে শুনিব পাৰিব আমাৰ বাবাজন আছে ইয়াতে লগত আমাৰ বন্ধু বান্ধৱীসকল আহক আমি ভিতৰ ফালে যাওঁ চাওঁ কেনেকুৱা ক'ত কি আত্মাবোৰ আমি দেখা পাওঁ না নাপাওঁ আজি সাধু বাবাৰ জৰিয়তে মতে আমি যাওঁ ক'ত যোৱা এইফালে সেৱা কৰি আপোনালোকে যোৱা এনে নাযাবা আপোনালোকে ভিতৰত ইয়াতে আপোনালোকে সেৱা কৰি যাব লাগিব
ভুল হৈ গ'ল আমি সেৱা আপুনিতো আগতে কোৱা নাছিলে ঠিক আছে বাৰু ঠিক আছে বলো যাম এতিয়া আমি যাম দৰ্শকসকল আপোনালোকে চাই থাকক আমি ভিতৰ ফালে সোমাইছো এইটো মানে ইমান দিনৰ পৰা বন্ধ হৈ আছে কমসে কম 20 পৰা 25 বছৰৰ পৰা বন্ধ হৈ আছে ইয়াতে মানুহে কাম বন একো কৰিব নোৱাৰে ইমান দিনৰ পৰা বন্ধ হৈ আছে এনেকুৱা গৰু আহিলেও ইয়াতে মানুহে গৰু ল'ব কাৰণে নাহে আপোনালোকে এতিয়া চাওক আমি ভিতৰ ফালে সোমাম যে এইখিনিতে বোলে থাকে বুলি কেনে আমাৰ ইয়াৰ স্থানীয় মানুহে মানে কথাখিনি আমাক কৈছে তো এতিয়া সাধু বাবাই মানে আমাৰ লগত আছে আমি বাৰু চাম আগত সোমাইছো আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু আপোনালোকে লাইক শেয়াৰ কমেন্ট সাবস্ক্ৰাইব কৰিব কাৰণে আপোনালোকে নাপাহৰিব পিছৰ ভিডিঅ'টো আপোনালোকে চাব পাৰিব সাবস্ক্ৰাইব কৰিলে বলো আমি সোমাইছো এতিয়া ভিতৰ ফালে সোমাইছো একো দেখা নাযায় ইমান অন্ধকাৰ কি অন্ধকার না যাবো কি চলে একদম অন্ধকাৰ সাবু একোৱে দেখা নাযায় দেখা নাযায় বাপৰে বাপ ভয়ংকৰ জায়গা এনেকুৱা ভয়ংকৰ জায়গা মানে একোৱে দেখা নাযায় দেখা নাযায় সাধু বাবা আৰু আগৰ ফালে যাব পৰা নাই ভয় নকৰিবা মই আছো যেতিয়া হলে এতিয়া ভয় নকৰিবা আপোনালোকে ভয় লাগিছে ভয় নকৰিবা মই আছো ইমান ভয়ংকৰ জায়গা বাপৰে বাপ ভয়ংকৰ জায়গা কেনেকুৱা যাম সাধু বাবা আপুনি আগবাঢ়ি আহক আপোনালোকে ভয় নকৰিবা যাব পৰা নাই মই আছো আপুনি চাইছে এনেকুৱা জায়গা একদম চাব নোৱাৰে ইটাৰ গাঁথনি চিমিট গিলান খৰি পৰিছে পুৰা মানে এনেকুৱা সৃষ্টিবোৰ হৈ গৈছে আহক আপোনালোকক জায়গাবোৰ দেখাইছো ইমান ভয়ংকৰ জায়গা বাপৰে বাপ চাব নহয় এনেকুৱা দৰ্শকসকল আপোনাৰ কেনেকুৱা জায়গাবোৰ চাওক বাপৰে বাপ এনেকুৱা জায়গাবোৰ আমাৰ জায়গাবোৰ কেনেকুৱা জায়গাবোৰ হৈছে এইটো আপোনালোকে চাওক একদম লাষ্ট ভিতৰলৈকে সোমাই আহিছো আমি একদম চাওক মেইন জায়গালৈ আহিছো যোনখিনি জায়গাত মানুহে দিনতো আহিব নোৱাৰে আমি ৰাতি আহিছো আহক দৰ্শকসকল আহক চাওক আমাৰ এতিয়া দেখা পাব ইমান ভিতৰত সোমাইছো আমি কিমান ডাঙৰ জায়গা চাওক এইবোৰ তলত চাওক কিমান দিনতে মানে খাই বৈ একবাৰে মানে শেষ কৰি দিছে মানে ইয়াতে চাওক ইমান ওখ আপোনালোকে চাব নোৱাৰিব চাওক ডাঙৰ টচ থাকিলে আমি দেখাই দিলো হলে টচৰ পোহৰবোৰ নাযায় ডাঙৰ টচ থাকিলে আমি দেখাই দিলো হলে এইটো চাওক আমাৰ ইমান ওপৰত মানে এনেকুৱা জায়গা ভয়ংকৰ জায়গা চাওক ইয়াতে মানুহ চাওক ইমান ভয়ংকৰ জায়গা আমি সোমাইছো মানে বহুত ভয়ংকৰ আপোনালোকে চালে ওলাই ইমান বাপৰে বাপ আত্মাবোৰ থাকিবৰ কাৰণে এনেকুৱা জায়গা বনাইছে সেইকাৰণে মালিকবোৰে এইবোৰ জায়গা এৰি দিছে চাওক এতিয়া আমি মেইন জায়গাত আহি পাইছো আপোনালোকে চাব পাৰিব চাওক এতিয়া এনেকুৱা জায়গা মানে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক লাইক কৰক কমেন্ট কৰক আৰু সাবস্ক্ৰাইব কৰক কিয় আমি আগৰবাৰ ভিডিঅ' বনাম আপোনাৰ তাতে আগত যাব কি হল সাধু বাবা আমাৰ এইটো কি হৈ গল এইটো কি হৈ গল এইটো দেখিছে না দেখিছে এইটো বিৰাট ভয়ংকৰ বাপৰে বাপ দেখিছে না আমাৰ লগৰ বন্ধু কি হৈ গল এই দেখিছে না কি হৈ গল আমাৰ লগৰ বন্ধু চিন্তা নকৰিবা মই আছো চিন্তা নকৰিবা কি হল মই আছো বাপৰে বাপ এই উঠ বিশ্বাস কৰা নাই এতিয়া ভয় নকৰিবা চকু দেখা পাইছো ক'ত বা গৈছে ইফালে গৈছে
ইফালে গৈছে ইফালে গৈছে ইফালে গৈছে ইফালে গৈছে ইমান খাতৰা জেগা বাপৰে বাপ ভয়ংকৰ জেগা কোনটো জেগাত আহি কেনে সোমাইছো আমি সাধু বাবাৰ হেৰিত আমি কোনটো জেগাত সোমাইছো কোনফালে গ'ল হে আমি বাপৰে বাপ কেনেকুৱা ভয়ংকৰ জেগাত আহিছো আমি হেৰি বাপৰে বাপ বাপৰে বাপ বাপৰে বাপ বাপৰে ইমান ভয়ংকৰ জেগা এতিয়া আমি ওলাই যাই আছো গৈ আমাৰ মানুহ এটা মানে বহুত মানে দুখ পাইছে তেওঁক লৈ কেনে আমি এতিয়া ওলাই যাই আছো গৈ আমাৰ ভিতৰত মানে এতিয়া মানে শান্তি পোৱা নাই আমাৰ লগৰ বন্ধু এজন মানে এনেকুৱা অৱস্থা হৈছে তেওঁক লৈ কেনে আমি ওলাই যাই আছো গৈ আহক দৰ্শকসকল আমি ইয়াতে থাকিব নোৱাৰিলো ইমান ভয়ংকৰ জায়গা আহক আমি বাহিৰলৈকে ওলাই আহিছো এতিয়া বাহিৰলৈকে আপোনালোকে দেখা পাব এতিয়া দেখা পাব আমাৰ টৰ্চবোৰ দিবা আৰু সেই লগৰ বন্ধুজনক এই কোনফালে লৈ গৈছে সেইটো আমি চাওঁ আহক আমি এতিয়া ওলাই যাওঁ আমি ওলাই যাওঁ এইটো 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 চাইছে না ইমান ভয়ংকৰ জেগা আরে বাপরে এইটো ভয়ংকৰ জেগা এইটো ভয়ংকৰ জেগা এইটো ভয়ংকৰ জেগা কি হল ভয়ংকৰ জেগা কি হল কি হল আমার লগৰ বন্ধুজন কি হল এইটো কি হল এইটো চোৱা কোনফালে গ'ল কোনফালে গ'ল কোনফালে গ'ল কোনফালে গ'ল এই কোনফালে গ'ল সাধু বাবা সাধু বাবা মই যেতিয়া আহিছো তেতিয়া হলে আমি ওলাই যাওঁ ইয়াৰ পৰা আমি ওলাই যাওঁ ইমান ভয়ংকৰ জেগা এইটো জেগা খাতৰা আছে আগতে কৈ আছো মই ওলাই যোৱা ভয় নকৰিবা দুখ পাইছে ইস আমাৰ মোৰ বহুত দুখ পাইছে বহুত দুখ পাইছে বুকুত দুখ পাইছে এতিয়া সাধু বাবা আমি ওলাই যোৱাটো বেছি ভাল হ'ব ইমান ভয়ংকৰ ৰাতি পোহৰ হ'বলৈ এতিয়া ধৰিছে বলক যাংগৈ সাধু বাবা এইটো এইটো দৰ্শকসকল চাইছে না এইটো চাইছে না দেখিছে না ধৰিম এতিয়া আপোনালোকে ডিষ্টাৰ্ব নিদিবা সিহঁতে খাই বৈ আৰামত সিহঁতে জেগাটো দখল লৈছে আপোনালোকে নাযাবা এইটো সোমাই গৈছে এইটো সোমাই আছে এইটো তান্তৰ ঘৰে এইটো এইটো সোমাইছে উল্টা সোমাই গৈছে গৈ দৰ্শকসকল দেখা পাইছে না মানুহ এনেকুৱা হ'ব পাৰে নেকি আত্মাবোৰ চাইছে যেনেকুৱা চুল কিনি দেখা পাইছে আপোনালোকৰ সন্মুখত আছে কিন্তু একদম উল্টা পিছৰ ফালে চুল থাকিব লাগে মানুহৰ নেকি নহয় আগৰ ফালেহে আছে চুলটো মানে এনেকুৱা তেওঁলোকে লাগিছে যেন এটা ফেমিলি ইয়াতে ঘৰ বনাই লৈছে এনেকুৱা মানে লাগিছে এনেকুৱা ভয় লাগিছে দেখিছে না গাঁৱৰ ৰুম খেয়ৰি উঠিছে এনেকুৱা জাগা ভাই বিৰাট ডেঞ্জাৰ জাগা একদম এনেকুৱা ভয় লাগিছে আপোনালোকে চাওক দেখালো আমি আৰু নোৱাৰিলো আমাৰ সাধু বাবাই মানে এতিয়া ক'ব কিছুমান বস্তু মানে তেখেতে লৈ অহা নাই আজি মানে অলপ বস্তু থাকি গ'ল মই এটা বস্তু তাৰমানে আনিব পাহৰি গৈছো সেইটো বস্তুটো আজি যদি লৈ আহিলো হয় তেনেহ'লে আমি ধৰিব পাৰিলো হয় কিন্তু সেই বস্তুটো আমি আনিবা পাহৰি গৈছো আজি ইয়াৰ পৰা আমি যোৱাটোৱে ভাল হ'ব আমাৰ শুনা পালে আমাৰ বাবাগৰাকী এতিয়া ক'ল যে ইয়াতে এনেকুৱা ভয়ংকৰ বস্তু আছে কমচে কম 20 পৰা 25 বছৰৰ পৰা ইয়াতে ঠাই লৈ আছে এনেকুৱা লাগিছে যে এটা সংসাৰ পাতি লৈছে ইয়াতে ডাঙৰ এটা ফেমিলি সিস্টেম ইয়াতে জায়গাখিনিত আছে আপোনালোকে দৰ্শকসকল এই ভিডিঅ'টো লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব কাৰণে পাহৰি নাযাব সাবস্ক্ৰাইব কৰিব নেক্সট ভিডিঅ' আমি ইয়াত আকৌ আহিম আমি ভিডিঅ'বোৰ এইটো আত্মাবোৰ আমি বাবাক লৈ কিনে ক্ৰিয়েট কৰিব কাৰণে চেষ্টা কৰিম আৰু আপোনালোকে চাব পাৰিব আপোনালোকে আমাৰ লগত থাকিব এই ভিডিঅ'টো শ্বেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব কাৰণে পাহৰি নাযাব আমি চাওক ৰাইজ ইমান মানুহ আমি আহিছিলো তথাপি আমি বলে পৰা নাই আমাৰ বহুত বুকুত ভয় বহুত ভয় লাগি গৈছে গৈ আমি ইমান ডাঙৰ সিদ্ধান্ত লৈছে যে আমি ইয়াৰ পৰা এতিয়া যাবগৈ লাগে মানে তেওঁলোকে খাই বই মানে নিজৰ ঠাইত মানে ৰিটাৰ্ণ ঘূৰি আহি আছে চাইছে আমি কমসে কম
কমচে কম নাই বুলি কৈও আমি 10জন 12জন মান মানুহ আহিছোঁ, তথাপি আমি বলে পৰা নাই। আমাৰ মানে এনেকুৱা ভয় লাগিছে ইয়াৰ পৰা এতিয়া আঁতৰি যামগৈ। আমি ইয়াৰ পৰা এতিয়া আঁতৰি যামগৈ। আপোনালোকে ভালে থাকিব আৰু সুস্থ থাকিব। দৰ্শকসকল, আমি আৰু পৰা নাই। আমি আৰু পৰা নাই। মানুহে থাকি কেনেও আমি তেওঁলোকৰ লগত পৰা নাই। মানে আমি ইমান মানুহ আছোঁ, তথাপি আমি পৰা নাই। আমাৰ সাধু বাবাই এতিয়া কি কয়, সাধু বাবাৰ কথাতেহে কথা হ'ব।